जनायनि बैकुन्ठपुर राकुट ककेदाव गिलु बालु साखन्द्रानि मुङाव सासे सुबुंखौ बुयै बुयै बुथारनायखौ लानानै धेमाजि जिल्ला एसपि रन्जन बुआ खौरांगिरिनि गेजेरजों खेंफोरथि होदों। बिथाङा बिदि साखन्द्रानि मुं लाना सासे सुबुंखौ गाज्रि रोखोमै बुना बुथारनायखौ दुखु मोननाय फोरमायदों आरो इयुनाव बेफोरबायदि जाथाया जाफिना। बे समाव बिथां एसपि रन्जन बुआ खौरांगिरिनि गेजेरजों मा फोरमायखो आबुङै मिथिना लादों। যোৱাকালি এইটো সঁচাই দুখজনক ঘটনা যে আমাৰ জোনাই বৈকুণ্ঠপুৰত কুপদাৰ সন্দেহত ৰাইজে এজন মানুহক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু আৰক্ষীয়ে গৈ পৰৱৰ্তী সময় পাই মানুহজনক উদ্ধাৰ কৰি জোনাই হস্পিটেললৈ লৈ আনে, কিন্তু চিকিৎসালয়ে তাক মৃত হিচাপে ঘোষণা কৰিছে। ঘটনাটো ইতিমধ্যে আমি তদন্ত আৰম্ভ কৰিছোঁ আৰু প্ৰাৰম্ভিক তদন্ত আমি পাইছোঁ যে এই মানুহজন অলপ মানসিকভাৱে তেওঁ অলপ বিকাৰগ্ৰস্ত আছিলে, অলপ মেণ্টেলি ষ্টেবল নাছিলে। অলপ দিনৰ আগতে আমাৰ গোগামুখৰ পৰা গোগামুখ আৰক্ষীয়ে তেখেতক চিকিৎসাৰ বাবে তেখেতক সহায়ো কৰি দিছিলে। ঘটনাটো আমি গম পোৱা মতে মানুহজনে কালি ৰাতি সেই গাঁৱৰ এগৰাকী মহিলাৰ পৰা কেঁচুৱা এটা টানি ল'বলৈ চেষ্টা কৰিছিল আৰু তাৰপিছতেই হুলস্থুলটো লাগে আৰু মানুহে সোপাধৰা বুলি তেওঁক বাছ বিচাৰ নকৰাকৈ যথেষ্ট মাৰপিট কৰে আৰু যাৰ ফলত তেওঁ মৃত্যুমুখত পৰে। এই ঘটনাটো যিকেইটা জড়িত আছিলে তেওঁ কোনোবা আটক কৰিছে নেকি? আমি দুজন মানুহক এতিয়ালৈকে আটক কৰিছোঁ, তেওঁলোকক সোধপোছৰ কাৰণে আটক কৰিছোঁ, এতিয়ালৈকে এৰেষ্ট কৰা নাই। কাৰণ আমি ঘটনাটো কেনেকুৱা হৈছে সেইটো তদন্ত কৰি আমি সেইটো এষ্টাব্লিছ কৰিব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তিৰ আমি নাম পাওঁ তেখেতক নিশ্চয় আমি এৰেষ্ট কৰিম আৰু আমি আইনী যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা ল'ম। যিকেইটা সোপাধৰা বুলি আজিকালি যে বহুত উৰা বাতৰি হৈছে, এই সংক্ৰান্তত আপোনাৰ কি বুলি ক'ব? এইটো ৰাইজৰ মাজত আতংকিত সৃষ্টি কৰি থৈ আপোনালোকে জানো অসমৰ বিভিন্ন ঠাইত এইটো উৰা বাতৰি ওলাই আছে বা বিভিন্ন জিলাৰ পৰা আমি পাইছোঁ। আমাৰ ধেমাজিতো সেইটো হৈছে। আমি ইতিমধ্যে তাৰ বিষয়ে কথা পাতিছোঁ। আমি সজাগতা সভাৰ পৰা আদি কৰি গাঁওৰক্ষী বাহিনীৰ সহায়ত আমি বিভিন্ন ঠাইত আমি আয়োজন কৰিবলৈ ইতিমধ্যে আমি চেষ্টা কৰিছোঁ, যাতে ৰাইজক আমি অৱগত কৰিব পাৰোঁ। এনেকুৱা কিবা থাকিলে যাতে আৰক্ষীক দুটাকৈ খবৰ দি আৰু আৰক্ষীয়ে গৈ যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে সেইখিনি যাতে ল'ব। ছাৰ, চিলাপথাৰতো দেখিবলৈ পোৱা গৈছিলে একে ধৰণৰ কাণ্ড সংঘটিত হৈছিল যোৱাকালিৰ দিনটোত। সেই বিষয়ে আপোনালোকে তদন্ত অব্যাহত ৰাখিছেনে নেকি? চিলাপথাৰতো যোৱাকালি আমি এজন মানুহক তেনেকুৱা মাৰপিট কৰাৰ পৰা আমি উদ্ধাৰ কৰি থানাত ৰাখিছোঁ। সেই ঘটনাটোৰ তদন্তও চলি আছে। সেইটো সোপাধৰাৰ ঘটনা নে কিবা বেলেগ কথাত কাজিয়া লাগি তেওঁক মাৰপিট কৰিছে সেইটো লৈ আমি এতিয়ালৈকে এষ্টাব্লিছ কৰা নাই। আমি আজি ৰাতিপুৱা গম পাম। ঘটনাৰ তদন্ত চলি আছে। বাইক চালকৰ বাবে সুখবৰ। কোকৰাঝাৰৰ জিডি ৰোডৰ এক্সিছ বেংকৰ কাষত ডাউহাৰু অটো এজেঞ্চিয়ে দিছে ভাল খবৰ। ডাউহাৰু অটো এজেঞ্চিত উপলব্ধ ধামাকা স্পেচিয়েল অফাৰ। অতি কম খৰচত বাজাজৰ কেইবাটাও মডেলৰ বাইক ফাইনেন্সত লাভ কৰিব ডাউহাৰু অটো এজেঞ্চিত। বাইক লোৱাৰ সপোন পূৰণ কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিব ডাউহাৰু অটো এজেঞ্চিত। 11,500ৰ পৰা 19,500 টকা ডাউন পেমেণ্ট দি বাজাজৰ পালচাৰ, প্লেটিনাৰ লগতে অন্যান্য মডেলৰ বাইক সহ ফ্ৰী হেলমেট লাভ কৰি ডাউহাৰু অটো এজেঞ্চিত। কম মূল্যত বাজাজ ফাইনেন্স লিমিটেড নতুবা এক্সিছ বেংক লিমিটেডৰ অধীনত ফাইনেন্সৰ সুবিধা লাভ কৰিব। কেৱল এটা ফটো, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি আৰু বৈদ্যুতিক বিলেৰে সুবিধা লাভ কৰিব পাৰিব। সবিশেষৰ বাবে যোগাযোগ কৰক 8473883986 অথবা 0366127050 অথবা 9957644326 নম্বৰত।